হেল্ল' ফ্ৰেণ্ডছ, মই আজি মোৰ এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই ৰেচিপিটো হৈছে এবিধ মাছেৰে এসাঁজ ভাতত তিনিবিধ জুতি। আৰু ইয়াত মই কোনো ধৰণৰ বাহিৰা মছলা প্ৰয়োগ কৰা নাই, গোটেইখিনি ঘৰতেই ৰেডি কৰি লোৱা মছলা হৈছে আৰু খুব কম মছলা খোৱা মানুহেও এই জুতিটো খুব ভালদৰে খাব পাৰিব। তেতিয়াহ'লে আমি কি বনাওঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব। আৰু মোৰ ভিডিঅ'সমূহ চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া গোটেই বস্তুখিনি দুটা ভাগত ভাগ কৰি লৈছোঁ, এটা ভাগত তৰকাৰীখনৰ কাৰণে আৰু এটা ভাগত মাছৰ মুড়ি ঘণ্টাৰ কাৰণে। এতিয়া তৰকাৰীখনৰ কাৰণে লৈছোঁ আমি কেইটামান নৰসিংহৰ পাত, এটা ডাঙৰ কটা পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু জালুকৰ পেষ্ট আমি খুন্দি থৈ দিছোঁ আৰু এটা ডাঙৰ তেজপাত আমি অলপ সৰু সৰু কৰি থৈ দিছোঁ। আৰু এয়া আলু, ডাঙৰ আলু 3টা আমি পানীত তিয়াই থৈ দিছোঁ। আৰু এয়া হৈছে মগুৰ দাইল কেইটামান আমি ধুই কৰি থৈ দিছোঁ। আৰু এয়া হৈছে এটা বিলাহী, এটা সৰু পিঁয়াজ কাটি থৈ দিছোঁ আৰু এয়া আদা, নহৰু, জলকীয়া, জালুকৰ পেষ্ট আৰু তেজপাত। আৰু এটা কথা, মই ইয়াত কোনো ধৰণৰ বেছি মছলা প্ৰয়োগ কৰা নাই। আমি যিমানখিনি মছলা প্ৰয়োগ কৰিছোঁ গোটেইখিনি আমি ঘৰতে বনাই লোৱা মছলা, গতিকে সকলোৰে কাৰণে খাব পৰা যোগ্য হ'ব। এতিয়া আহক আমি ৰেডি হওঁ বনাবলৈ। এয়া কেৰাহীটো আমি গৰম হ'বলৈ থৈ দিছোঁ গেছত, অলপ সময় গৰম হওক। কেৰাহীটো গৰম হৈছে, এতিয়া আমি ইয়াত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত আমি তেজপাতখিনি দি দিম। তেজপাত দিলোঁ। তেজপাতখিনি অলপমান সময় তেলত পকাৰ পিছত আমি ইয়াত 3টা লং দি দিছোঁ। এতিয়া ইয়াত আমি পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি আমি তেলত অলপ সময় ভাজিম, অলপ ৰঙচুৱা হোৱালৈকে। ৰঙচুৱা হৈ আহিছে। এতিয়া আমি ইয়াত নিমখ দি দিম। আমি পাঁচফোৰণ কেইটামান দিব লাগিছিল প্ৰথমতে পিঁয়াজখিনি দিয়াৰ আগতে, কিন্তু মই পাহৰি থাকিলোঁ, গতিকে এতিয়া দি দিছোঁ, একো কথা নাই। এতিয়া আমি ইয়াত জিৰা পাউডাৰ অলপ দিছোঁ, হাফ চামুচ। এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াত আমি পিচি থোৱা মছলাখিনি দি দিছোঁ। এইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া আমি ইয়াত হালধি দি দিছোঁ। খাদ্যৰ পৰিমাণ অনুযায়ী আমি হালধিখিনি দি দিছোঁ। এতিয়া ভালদৰে অলপ সময় আমি তেলতে ভাজোঁ, যাতে ইয়াৰ কেঁচা গোন্ধখিনি নাইকিয়া হয়, তেলত ভালদৰে পকি যায়। এতিয়া কিছু সময় ভজাৰ পিছত আমি ইয়াত গৰম পানী অলপ দি দিম, এইখিনি যাতে আৰু অলপ ভালদৰে সিদ্ধ হয়। পানী বেছি নিদিব, অলপমান দিব, মছলাখিনিৰ জোখা। এতিয়া অলপমান সময় থাকক এনেদৰে। এতিয়া মছলাখিনি অলপ গ্ৰেভি হৈ আহিছে, আমি অলপ লৰাই দিছোঁ, সিজি আহিছে। এতিয়া আমি নৰসিংহৰ পাতকেইটা দি দিছোঁ। এতিয়া আমি তেলতে ইয়াক অলপ ভালদৰে ভাজোঁ মছলাখিনিৰ লগত। তাৰপিছত আমি অলপ গৰম পানী দি ইয়াক সিজাবলৈ ৰাখি দিম। পানী ইমানো বেছি নিদিব, বস্তুখিনিৰ জোখা পানী দিব। এতিয়া আমি ইয়াক অলপ এনেদৰে ৰাখি দিওঁ, সিজক যাতে। এতিয়া দেখিছে এইখিনি অলপ ৰঙচুৱা হৈ আহিছে, আমি অলপ লৰাই দিছোঁ, অলপ গ্ৰেভি টাইপ হৈ আহিছে। আমি অলপ সময়ৰ পিছতে তাৰমানে ইয়াত আলুখিনি দি দিব পাৰিম। এতিয়া আমি ইয়াত আলুখিনি দি দিম। এতিয়া আমি আলুখিনি মছলাখিনিৰ লগত অলপ ভালদৰে মিলাই ভাজি লওঁ। নৰসিংহৰ গোন্ধটো বহুতেই ধুনীয়া আহিছে। এতিয়া অলপ সময় আমি তেলত ভালদৰে ভজাৰ পিছত ইয়াত গৰম পানী দি দিম অলপ সিদ্ধ হ'বলৈ।
নৰসিংহ যিহেতু এবিধ ঔষধি কচু আৰু ই আমাৰ দেহৰ কাৰণে উপকাৰীও, গতিকে এনেদৰে আমি মাজে মাজে খাই থাকিব লাগে কিবা কিবি বস্তুৰ লগত মিলাই। এতিয়া আমি ইয়াত পানী দিব পৰা হৈ গ'লোঁ। এয়া গৰম পানী দিছোঁ। এতিয়া আমি এইখিনি অলপ ভালদৰে লৰাই দিওঁ আৰু পানী ইমানো বেছি নিদিব, আলুখিনি অলপ অলপ ডুব যোৱা সমান দিব। আৰু এতিয়া আমি অলপ সময় ঢাকনিৰে ঢাকি ইয়াক সিজিবলৈ থৈ দিওঁ। আমি এতিয়া ঢাকনখন উদঙাই চাওঁ কি হৈছে। লৰাই চাইছোঁ, পানী শুহ গৈছে। এতিয়া আলু ভাঙি চাওঁ সিজিছেনে নাই। ভাঙা গৈছে, তাৰমানে আমি এতিয়া গোটেইখিনি আলু ভাঙি দিব পাৰিম, যাতে তৰকাৰীখন অলপ ডাঠ হয়। গতিকে আলুখিনি ভাঙি দিছোঁ আৰু আলুখিনি এনেদৰে ডাঙৰকৈ ল'লে সোনকালে সিজেও, ভাঙিবলৈও সুবিধা হয়। এতিয়া আলুখিনি আমি এনেদৰে অলপ ভালদৰে ইয়াত ভাজি লওঁ। তাৰপিছত আমি তৰকাৰীখনৰ পৰিমাণ অনুযায়ী পানী দি দিম। আমি এতিয়া ইয়াত পানী দি দিলোঁ। অলপ সময় এনেদৰে লৰাই দি তৰকাৰীখন অলপমান উতলাৰ পিছতে আমি ইয়াত মাছ দি দিম। এতিয়া আমি ইয়াত মাছ দি দিছোঁ। মাছ দি এনেদৰে অলপ লৰাই দি তৰকাৰীখন আমি এতিয়া উতলিবলৈ অলপ সময় ৰাখি দি দিওঁ। এতিয়া এনেদৰে ভালদৰে উতলাৰ পিছত ইয়াত আমি অলপমান ডালচেনি দি দিম। ডালচেনি দি ভালদৰে লৰাই দিম। আমাৰ তৰকাৰীখন উতলিছে ভালদৰে, এতিয়া নমাব হৈ গৈছে। এয়া চাওক, বেছি ডাঠো হোৱা নাই, বেছি পনীয়াও হোৱা নাই, ধুনীয়া জোখৰ হৈছে, ধুনীয়া গোন্ধও ওলাইছে। এতিয়া আমি পিছৰ ৰেচিপিটোত যাওঁ। মুড়ি ঘণ্টাৰ কাৰণে মগুৰ দাইলখিনি ধুই থৈ দিছোঁ। গেছত কেৰাহীটো দি দিছোঁ। এতিয়া আমি তেলখিনি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আমি ইয়াত তেজপাত দিছোঁ। তাৰপিছত পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱালৈকে থাকক। এতিয়া এই পেষ্টটো দি দিম। আমি এতিয়া ইয়াত আদা, নহৰু, জলকীয়া, জালুকৰ পেষ্টটো দিয়াৰ পিছত অলপ সময় লৰাইছোঁ। তাৰপিছত ইয়াত আমি দিছোঁ নিমখ, হাফ চামুচ জিৰা পাউডাৰ, হাফ চামুচ ক'লা জিৰা আৰু জালুকৰ মিশ্ৰণ ঘৰতে বনোৱা, হাফ চামুচ ৰেড চিলি আৰু এতিয়া দিম হালধি। এতিয়া এইখিনি অলপ ভালদৰে লৰোৱাৰ পিছত আমি ইয়াত বিলাহীখিনি দিছোঁ। অলপ সময় ভালদৰে লৰাইছোঁ। আমি এতিয়া বিলাহীখিনি তেলতে অলপ ভালদৰে ভাজিম। ইয়াতে আমি অলপ ভাঙি দিছোঁ। এতিয়া আমি ইয়াত হাফ চামুচ চেনি দিম। চেনিয়ে বস্তুবোৰ সোনকালে সিদ্ধ কৰে আৰু সোৱাদটোও ভাল কৰে, কিন্তু ইয়াতকৈ বেছি নিদিব। ইয়াতকৈ বেছি দিলে মিঠা হৈ যাব আৰু ভাল নালাগিব। এতিয়া আমি ভালদৰে অলপ লৰাওঁ। আমি এতিয়া এইখিনি তেলতে অলপ সময় ভালদৰে ভাজিছোঁ। ভজাৰ পিছত আমি অলপ পানী দিছোঁ। পানী ইমানো বেছি নিদিব, বস্তুখিনিৰ জোখাই পানী দিছোঁ। অলপ সিদ্ধ হওক এতিয়া। এতিয়া এইখিনি অলপ ডাঠ হৈ আহিছে লাহে লাহে। আমি অলপ লৰাই দিছোঁ। ইয়াতকৈ আৰু অলপ ডাঠ হৈ ৰঙচুৱা হোৱাৰ পিছত ইয়াত আমি মগুৰ দাইলখিনি দি দিম আৰু অলপ ভালদৰে লৰাই দিম। এয়া চাওক, ডাঠ হৈ আহিল। এতিয়া আমি মগুৰ দাইলখিনি দি দিলোঁ। এতিয়া আমি অলপ সময় এনেদৰে তেলতে ইয়াক ভাজি থাকোঁ মছলাখিনিৰ লগত। এতিয়া আমি ইয়াক এনেদৰে তেলতে ৰাখি ৰাখি অলপ ভাজি থাকিম। এতিয়া আমি তেলত এনেদৰে অলপ সময় ভালদৰে ভজাৰ পিছত ইয়াত আমি পানী দি দিম অলপ সময় সিদ্ধ হ'বলৈ। পানী ইমানো বেছি নিদিব, বস্তুখিনিতকৈ 2 আঙুলমান বেছি দিব আৰু অলপ সময় আমি ঢাকি থ'ম ইয়াক। এতিয়া আমি মাছৰ পিটিকা এটা বনাম, গতিকে মগুৰ দাইলখিনি অলপ সিজালৈ আমি এইখিনি ঠিক কৰি লওঁ। প্ৰথমতে টুকুৰা টুকুৰ কৰি লওঁ। এয়া আমি টুকুৰা টুকুৰ কৰি ল'লোঁ। কাঁইটখিনি উলিয়াই এইখিনি এতিয়া আমি গুড়ি কৰি ল'ম। এতিয়া মাছখিনি মই এই খুন্দনাটোত দি অলপমান গুড়ি কৰি ল'ম। এতিয়া মাছখিনি মই এটা খুন্দনাত দি অলপমান গুড়ি কৰি ল'লোঁ। এয়া হৈছে এটা সৰু কটা পিঁয়াজ, এটা জলকীয়া, অলপমান নিমখ। এতিয়া এই মাছখিনিত মই অলপমান তেল দি দিছোঁ। এতিয়া পিঁয়াজ, জলকীয়া, নিমখ দি মই এইখিনি ভালদৰে মিক্স কৰি দিওঁ। এয়া হৈ গ'ল আমাৰ পিটিকা। এতিয়া মগুৰ দাইলখিনিৰ ওচৰত যাওঁ, কি হৈছে চাওঁ। এইখিনি সিদ্ধ হৈছে, অলপ ডাঠ হৈ আহিছে। এইখিনি এতিয়া ডাঠ হৈ সিদ্ধ হৈ আহিছে। আমি ইয়াত এতিয়া ফ্ৰাই কৰি থোৱা মাছৰ মূৰাটো দি দিম। আমি মাছৰ মূৰাটো টুকুৰা টুকুৰ কৰি থৈছোঁ। আমি এতিয়া ইয়াত দি দিলোঁ। দি অলপ সময় আমি এনেদৰে তেলতে ভালদৰে ভাজোঁ। এতিয়া আমি এইদৰে অলপ সময় তেলত ভালদৰে ভজাৰ পিছত আমি ইয়াত গৰম পানী অলপ দি দিম, যাতে এইখিনি বস্তুখিনি দুইখিনি ভালদৰে মিলি একেলগে সিদ্ধ হয়।
এই আমি পানী দিলোঁ অলপ গৰম পানী। এতিয়া পানী একেবাৰে বস্তুখিনিতকৈ বেছিও দিব নালাগে আৰু একেবাৰে কমায়ো দিব নালাগে, বস্তুখিনিৰ জোখাই দিলেই হ'ল। এতিয়া আমি গেছটো অলপ মিডিয়াম কৰি এনেদৰে ৰাখি দিম আৰু ইয়াত কোনো ধৰণৰ ঢাকোন নিদিওঁ, এনেদৰে আমি উতলিব ৰাখি দিছোঁ। এতিয়া এনেদৰে অলপ উতলাৰ পিছত আমি ইয়াত অলপমান ডালচেনি দি দিছোঁ। ডালচেনি দিয়াৰ পিছত আমি অলপ সময় এনেদৰে লৰাই থাকিম, লৰাই অলপ সময় ৰাখি দিম। ৰাখি দিয়াৰ পিছত আৰু অলপমান ডাঠ হোৱাৰ পিছতে আমি এইখিনি নমাই দিব পাৰিম। আমাৰ মুড়ি ঘণ্টাখিনি ডাঠ হৈ আহিছে, সিদ্ধ হৈছে। এতিয়া এনেদৰে ডাঠ হোৱাৰ পিছত আমি মুড়ি ঘণ্টাখিনি এতিয়া নমাই দিম। এয়া আমাৰ মুড়ি ঘণ্টাখিনি হৈ গ'ল, অতি কম সময়ত বনাই হ'ল। এয়া আমি এসাঁজ ভাতত এবিধ মাছৰ 3বিধ জুতি বনালোঁ। এয়া হৈছে মাছৰ তৰকাৰী, এয়া হৈছে মাছৰ পিটিকা আৰু এয়া হৈছে মাছৰ মুড়ি ঘণ্টা। গতিকে আপোনালোকেও এবাৰ বনাই চাওক আৰু কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ পিছৰ ভিডিঅ'বোৰো এনেদৰে চাই থাকিব।